ভিতৰত মানুহ থৈ লৈ পেলাই তলা মাৰিব ওলাইছে। কি খবৰ? স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আমি এতিয়া আমাৰ গাঁৱৰ বিহু মেলা হৈ আছে, চাবলৈ যাব ওলাইছোঁ। আমাৰ ঘৰৰ গোটেইকেইজনী একদম জা জোৱালি ওলাই মেলি একদম ওলাইছোঁ। আৰু এইফালে এয়া বাইদেউ ফালে চাওক, এইফালে এয়া বাইদেউ, সেয়া মোৰ ভতিজীবিলাক। আমি এতিয়া চাবলৈ ওলাইছোঁ, যাম আৰু এতিয়া আপোনালোকৰ তাত গৈ গোটেই সকলো পৰিৱেশ দেখাম। ভিডিঅ'টো চাই থাকিব শেষৰলৈকে। আমি বিহু মেলালৈ ওলাইছোঁ দেই। আজি নাচিম মানে যেন বিহু। ঘৰৰ ভিতৰত মানুহ থৈ লৈ পেলাই তলা মাৰিব ওলাইছে। কি হ'ব বাৰু এনেকুৱা হ'লে? ভিতৰত মানুহ আছে, আমি তলা মাৰি হ'ব ওলাইছিলোঁ। ঘৰৰ পৰা ওলালোঁ আৰু গৈ থাকোঁ এতিয়া। বিহু মেলা পাই গ'লোহি, আহি পেলাই আপোনালোকক দেখাম বাৰু, চাই থাকিব ভিডিঅ'টো। এইফালে এয়া আজিৰ মুকলি বিহু অনুষ্ঠানৰ বিজয়ীসকলক দিবলৈ কাৰণে আনি থোৱা প্ৰাইজসমূহ এয়া শ্ৰেষ্ঠ ঢুলীয়াৰ কাৰণে এখন শৰাইখন থাৰ্ড প্ৰাইজ, আৰু এইফালে এয়া শ্ৰেষ্ঠ পেঁপাবাদক দিব এজনক, আৰু এইটো চাইডে এয়া এইখন ছেকেণ্ড প্ৰাইজৰ শৰাইখন, আৰু এয়া শ্ৰেষ্ঠ বিহুমূৰ্তি দিব বাচিব এজনী, আৰু এইখন প্ৰথম প্ৰাইজৰ শৰাইখন।
শ্রেষ্ঠ বিহুকৰ হিচাপে নিৰ্বাচিত হৈছে নয়নমণি দাস চেঙেলী মৰা।